অসমৰ মাটি বিজেপি আৰু নাগপুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াই ভবাৰ দৰে সাম্প্ৰদায়িকতাৰ বাবে ইমান উৰ্বৰ নহয় সেয়েহে বিটিআৰ নিৰ্বাচনত বিটিচিৰ নিৰ্বাচন আৰু অনাগত 2026 চনৰ নিৰ্বাচনত সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ বিজেপি আৰু প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি কংগ্ৰেছ চৰকাৰ হ'ব গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ'ব প্ৰমোদ বড়ো ডাঙৰীয়া যাৰ সহযোগী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপিৰ দল এক সাম্প্ৰদায়িক মনোভাৱ লৈ পেলাই অসমৰ জাতি জনগোষ্ঠীৰ মাজত বিভেদ আনি অসমৰ সাতাম পুৰুষীয়া যি সম্পত্তি তাক বিনষ্ট কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে এজন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত এজন ব্যক্তিয়ে সাংবিধানিকভাৱে শপত গ্ৰহণ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘৃণা বিয়পাই আছে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমত ট্ৰাইবেল এণ্ড ব্লক বেল্টৰ 49,536 বিঘা মাটি উচ্ছেদ কৰি পেলাই আদানী আম্বানীক গতাইছে তাৰে ভিতৰত বড়োভূমিৰ আটাইতকৈ ডাঙৰ মাটি গতাইছে আপোনাৰ পৰ্বতচূড়া কাগজে পত্ৰ ইতিমধ্যে তেওঁলোকৰ চুক্তি সম্পাদন হৈছে আমি বিশ্বাস কৰোঁ যে অসমখনত বড়োভা উপেন্দ্ৰনাথ ব্ৰহ্ম কালীচৰণ ব্ৰহ্ম ভীমবৰ দেউৰী ৰংবং তেৰাং উছমান আলী সদাগৰ আজানদেউ চাহেব গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সকলোবোৰ যিমান জাতি জনগোষ্ঠীৰ পুৰোধা ব্যক্তি আছে সকলোৰে সমিল মিলৰ সকলোৰে আদৰ্শৰ চানেকিৰে এখন বৰ অসম প্ৰতিষ্ঠা হওক হিন্দু মুছলমান শিখ ইছাই বড়ো কাৰ্বি ৰংহাং যিমান জাতি জনগোষ্ঠী আছে সকলোৱে হওক ক'ৰবাত যদি বাথৌৰ কি বুলি কয় মন্দিৰত যদি বাথৌ পূজা হৈছে ক'ৰবাত মছজিদত আজান হৈছে কোনোবা নামঘৰত শংখধ্বনি বাজিছে কোনোবা মন্দিৰত টিলিঙা বাজিছে আজি আমি গড়েশ্বৰত আহিছোঁ আমি এইকেইদিন কণ্টিনিউৱাছলি তামুলপুৰ জিলাৰ অন্তৰ্গত প্ৰতিটো MCLA সমষ্টিত আমাৰ সভা সমিতি বিশেষকৈ সাংগঠনিক কাম কাজ আমাৰ কৰি থকা হৈছে আগন্তুক যি বিটিআৰ নিৰ্বাচন এই নিৰ্বাচনত কংগ্ৰেছ দলে বিটিআৰ নিৰ্বাচনত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিগত প্ৰায় কেইবাটা বছৰ কংগ্ৰেছ দলে ইয়াতে সাংগঠনিক কাম কাজ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ইমান শক্তিশালী নাছিলে কংগ্ৰেছ দলে ভাবিছিলে আৰু বিশ্বাসো কৰিছিলে যেহেতু বড়ো ভূমিৰ বাবে বিটিচিৰ বাবে বিটিচি অঞ্চলত বসবাস কৰা ৰাইজে আত্মনিয়ন্ত্ৰণ তথা স্বনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিলে আৰু কংগ্ৰেছ দলে সেয়েহে বিটিচিৰ ৰাইজক আত্মনিয়ন্ত্ৰণ আৰু স্বনিয়ন্ত্ৰণৰ অধিকাৰ দি দিছিলে সাংবিধানিকভাৱে দি দিছিলে চুক্তি কৰি দি দিছিলে কংগ্ৰেছ দলে সেই সময়ত অনুভৱ কৰিছিলে যেহেতু স্বনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি বড়োভূমিৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে নিজৰ তেজ দিছে সেয়েহে কংগ্ৰেছ দলে এই দাবীৰ প্ৰতি সন্মান জনাই সম্পূৰ্ণ বিটিচিৰ ৰাইজক তেওঁলোকৰ স্বনিয়ন্ত্ৰণ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ চুক্তিৰ জৰিয়তে সাংবিধানিকভাৱে দি দিছিলে কিন্তু এতিয়া আমি লক্ষ্য কৰিছোঁ যে বড়োভূমিৰ ৰাইজৰ এই যিটো স্বনিয়ন্ত্ৰণ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কংগ্ৰেছ চৰকাৰে দিছিলে কংগ্ৰেছ দলে দিছিলে বিজেপিৰ দলে বিটিচিৰ ৰাইজৰ সেই আত্মনিয়ন্ত্ৰণ তথা স্বনিয়ন্ত্ৰণৰ অধিকাৰ চুৰ কৰি নিব বিচাৰিছে সেইটো কাঢ়ি নিব বিচাৰিছে সেয়েহে কংগ্ৰেছ দলে পুনৰ চিন্তা কৰিছে যাতে বিটিচিৰ ৰাইজৰ স্বনিয়ন্ত্ৰণৰ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ যদি বিজেপিৰ দৰে সাম্প্ৰদায়িক দল এটাই কাঢ়ি লৈ যায় তেতিয়াহ'লে বিটিচি বা বড়োভূমি আকৌ অশান্ত হ'ব সেয়েহে কংগ্ৰেছ দলে শক্তিশালীভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই কাঢ়ি নিব বিচৰা অধিকাৰ কাঢ়ি নিব বিচৰা বিটিচিৰ ৰাইজৰ যি স্বনিয়ন্ত্ৰণ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিজেপিয়ে কাঢ়ি নিব বিচাৰিছে UPPLে বিজেপিৰ লগত লগ হৈ BPFে বিজেপিৰ লগত লগ হৈ বড়ো ৰাইজক তথা বিটিচিৰ ৰাইজক ঠগ দি পেলাই সম্পূৰ্ণ নিয়ন্ত্ৰণ যিটো নাগপুৰৰ পৰা কৰিব বিচাৰিছে কংগ্ৰেছ দলে আমি তাৰ তীব্ৰ বিৰোধিতা কৰি বড়োভূমিৰ ৰাইজৰ আত্মনিয়ন্ত্ৰণ পুনৰ বড়োভূমিৰ ৰাইজৰ হাতত দিয়াৰ বাবেই আগন্তুক বিটিচি নিৰ্বাচনত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিটিচি চৰকাৰত অংশগ্ৰহণ কৰি পুনৰ সেই পুৰণা দিনৰ কংগ্ৰেছ চৰকাৰে যেনেদৰে সেই অধিকাৰখিনিৰ বড়ো ৰাইজক দিছিলে বড়োভূমিৰ ৰাইজক দিছিলে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম কালীচৰণ ব্ৰহ্ম তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ চানেকিৰে এই বিটিচি ভূমি গঢ়াৰ যিটো পোষকতা তাৰ ওপৰত বিশ্বাস ৰাখিয়েই পুনৰ শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰি এই আত্মনিয়ন্ত্ৰণ তথা স্বনিয়ন্ত্ৰণৰ অধিকাৰ পুনৰ বড়োভূমিৰ ৰাইজৰ হাতত গতাবৰ কাৰণে কংগ্ৰেছ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে কেইটা আসনত আপোনালোকে এতিয়ালৈকে আমি বিটিআৰৰ অন্তৰ্ভুক্ত
আমি বিটিআৰ বুলি কোৱাতকৈ বিটিচি বুলি কোৱাই ভাল হ'ব কাৰণ বিটিআৰ চুক্তিখন এতিয়ালৈকে সম্পূৰ্ণ নহয় আৰু সেই চুক্তি এতিয়ালৈকে কাৰ্যকৰী নহয় আমি আজি সংবাদ মাধ্যমত দেখিলোঁ দীপেন বড়োই চৰকাৰক ভাবুকি দিছে যে অক্টোবৰৰ ভিতৰত যদি বিটিআৰ চুক্তি কাৰ্যকৰী কৰা নহয় তেতিয়াহ'লে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব আৰু আমি নাভাবোঁ যে বিটিআৰ চুক্তিখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এক ৰাজনৈতিক এজেণ্ডা আছিলে আমি নাভাবোঁ যে এই চুক্তিৰ জৰিয়তে বিটিচি ৰাইজৰ মাজত কিবা বৃহৎ পৰিৱৰ্তন আহিব বা বিটিচি ৰাইজে কিবা বৃহৎ কিবা পাব যি পাইছে কংগ্ৰেছ চৰকাৰৰ যি চুক্তি আছিলে যি কি বুলি কয় সাংবিধানিকভাৱে যিখিনি দিছিলে সেইখিনিয়ে বিটিচি ৰাইজে পাইছে আৰু মই নাভাবোঁ যে এই চুক্তিৰ জৰিয়তে বিটিআৰ চুক্তিৰ জৰিয়তে বিজেপিৰ দলে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বড়ো ভূমিৰ কাৰণে কিবা দিব বুলি সেইকাৰণে আমি ভাবিছোঁ যে এতিয়ালৈকে আমি প্ৰায় গোটেইকেইটা সমষ্টিত আমাৰ সাংগঠনিক কাম কাজ চলি আছে আৰু আমি মনস্থ কৰিছোঁ আমি গোটেইকেইটা সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছোঁ ইতিমধ্যে বিটিচিটো উচ্ছেদৰ অকল বিটিচি বুলি নহয় প্ৰমোদ বড়ো ডাঙৰীয়া যাৰ সহযোগী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপিৰ দল এক সাম্প্ৰদায়িক মনোভাৱ লৈ পেলাই অসমখনত অসমৰ জাতি জনগোষ্ঠীৰ মাজত বিভেদ আনি অসমৰ সাতাম পুৰুষীয়া যি সম্পত্তি তাক বিনষ্ট কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে এজন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত এজন ব্যক্তিয়ে সাংবিধানিকভাৱে শপত গ্ৰহণ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘৃণা বিয়পাই আছে তেখেতে অকল উচ্ছেদ দেখাই আছে বেলেগ কিন্তু কৰি আছে বেলেগ মই আজি আপোনালোকক অন ৰেকৰ্ড কৈ আছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমত ট্ৰাইবেল এণ্ড ব্লক বেল্টৰ 49,536 বিঘা মাটি উচ্ছেদ কৰি পেলাই আদানী আম্বানীক গতাইছে তাৰে ভিতৰত বড়ো ভূমিৰ আটাইতকৈ ডাঙৰ মাটি গতাইছে আপোনাৰ পৰ্বতচোৰাক কাগজে পত্ৰ ইতিমধ্যে তেওঁলোকৰ চুক্তি সম্পাদন হৈছে কাৰ্বি আলং ডিমা হাছাও জিলাত কেইবা হাজাৰ বিঘা মাটি তেওঁলোকে গতাইছে টোটেল মিলাই পেলাই প্ৰায় 49,536 বিঘা মাটি ট্ৰাইবেল মানুহৰ মাটি ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মাটি তেখেতে পুঁজিপতি বনিয়াক গতাইছে আৰু তাৰ পৰা তেওঁৰ কি বুজাবুজি চুক্তি আছে তেওঁৰ কি ব্যক্তিগত লাভালাভ আছে আমাৰ সেইটো লক্ষ্যৰ বিষয়বস্তু নহয় আমাৰ লক্ষ্যৰ বিষয়বস্তু হ'ল যে আমাৰ মাটি আমাৰ ভূমিপুত্ৰৰ অধিকাৰ থকা মাটি আমাৰ ভূমিপুত্ৰৰ কি বসবাস কৰা মাটি তেখেতে বড়ো ভাই কাৰ্বি ভাই মিচিং ভাই এইসকলৰ ঘৰ দুৱাৰ ভাঙি কোনোবা পুঁজিপতি বনিয়াৰ এখন চৰকাৰৰ মুৰব্বী হৈ পুঁজিপতি বনিয়াৰ দালালি কৰি আছে আমাৰ আপত্তি সেইখিনি আপোনাৰ যদি মাটি দিব লগা আছে আপোনাৰ যদি পুঁজিপতিৰ বাবে ইমানেই দৰদ আছে তেতিয়াহ'লে আপোনাৰ চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেওঁলোকৰ পত্নীসকলৰ নামত যিসকল শ বিঘা মাটি আছে তাত দিয়ক না আপোনালোকে তাত গৈ পেলাই দি পেলাই আপোনালোকে বনিয়াত দালালি কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু সাধাৰণ শ্ৰমজীৱী ভূমিপুত্ৰ কাৰ্বি বড়ো কি বুলি কয় মিচিং আদিবাসী এইসকলৰ ঘৰ সংখ্যালঘু শ্ৰমজীৱী খাটি খোৱা দৰিদ্ৰ এই মানুহখিনিৰ ঘৰ দুৱাৰ ভাঙি পেলাই আপুনি বনিয়াত দালালি কৰিব এইটো কংগ্ৰেছ চৰকাৰে সহ্য নকৰে অসমৰ ৰাইজেও সহ্য নকৰে সেয়েহে বিটিআৰ নিৰ্বাচনত বিটিচিৰ নিৰ্বাচন আৰু অনাগত 2026 চনৰ নিৰ্বাচনত সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ বিজেপি আৰু প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি কংগ্ৰেছ চৰকাৰ হ'ব গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ'ব আমি বিশ্বাস কৰোঁ যে অসমখনত বড়োভা উপেন্দ্ৰনাথ ব্ৰহ্ম কালীচৰণ ব্ৰহ্ম ভীমবৰ দেউৰী ৰংবং তেৰাং উছমান আলী সদাগৰ আজানদেউ চাহেব গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সকলোবোৰ যিমান জাতি জনগোষ্ঠীৰ পুৰোধা ব্যক্তি আছে সকলোৰে সমিল মিলৰ সকলোৰে আদৰ্শৰ চানেকিৰে এখন বৰ অসম প্ৰতিষ্ঠা হওক হিন্দু মুছলমান শিখ ইছাই বড়ো কাৰ্বি ৰংহাং যিমান জাতি জনগোষ্ঠী আছে সকলোৱে হওক ক'ৰবাত যদি বাথৌৰ কি বুলি কয় মন্দিৰত যদি বাথৌ পূজা হৈছে ক'ৰবাত মছজিদত আজান হৈছে কোনোবা নামঘৰত শংখধ্বনি বাজিছে কোনোবা মন্দিৰত টিলিঙা বাজিছে হওক না জাতি জনগোষ্ঠীৰ সমিল মিল অসমখন সকলো জাতি জনগোষ্ঠীৰ সমিল মিলৰ জাগা এডোখৰ দেশ বুলি ক'লে ৰাজ্য বুলি ক'লে ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ তেজ আছে আৰু সেয়া ইতিহাসত তাৰ নজিৰ আছে যেতিয়া অসমৰ তেজৰ প্ৰয়োজন হৈছে অসমৰ অস্তিত্বৰ তেজৰ প্ৰয়োজন হৈছে প্ৰতিটো জাতি জনগোষ্ঠী এনেকুৱা এটা জাতি জনগোষ্ঠী অসমত নাই যিয়ে অসম ভূমিৰ কাৰণে তেজ দিয়া নাই
আৰু সেইখন ৰাজ্যত যেতিয়া কোনোবাই ধৰ্মৰ নামত বিভেদ কৰিব, জাতিৰ নামত বিভেদ কৰিব, বৰ্ণৰ নামত বিভেদ কৰিব, ইয়াতকৈ দুখজনক কথা অসমত থাকিব নোৱাৰে। অসমৰ মাটি বিজেপি আৰু নাগপুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াই ভবাৰ দৰে সাম্প্ৰদায়িকতাৰ বাবে ইমান উৰ্বৰ নহয়।